নতুন ভিডিঅ' সৈতে আপোনাৰ লগত স্বাগতম জনালোঁ। আজি মানে অলপ ফুৰিম মানে আৰু এখন বিয়াও আছে, বিয়া খাব যাম। তো আপোনালোক চবখানি দহন কেনেকুৱা কি হয় এইফালে আছে আমাৰ লগত মানৱ। কিবা এটা কি ক'ম আৰু বিয়া খাব যাব লাগে আৰু বিয়া খাব যাব লাগে। বিয়া খোৱাৰ আগতে অলপ আমি ঘূৰি আছোঁ এনেই, তাৰপিছত সেয়ে আৰু অলপ ফুৰো এতিয়া। তাৰপিছত আপোনালোক দেখাই আছোঁ, চব লগৰ ছোৱালীগিলা আহিব, দেখাম বঢ়িয়াকৈ আপোনালোক। ব'লা আমি গোটেইকেইটা চলি বিয়া খাব যাই আছোঁ, চবেই ঘৰৰ পৰা ওলাই আহিলোঁ। এইফালে অংকুৰ আহিবালা, অংকুৰ আহিবালা, এইফালে হেন্দেই দুটা আছে। তো গোটেইকেইটা আমি এতিয়া হিমাংশু বাইকৰ বিয়া খাব যাম। তো এতিয়া যাই আছোঁ। আৰে যাওঁ আগবাঢ়া, যাই থাকা তেল ভৰম যাওঁ। তো গাইজ যাই থাকোঁ, আপোনালোক দেখাই আছোঁ। গাইজ এতিয়া তেল ডিপুত সোমাইছোঁ, এই মানৱতে তেল ভৰাব দিছিল, তেল চেল অলপ ভৰাই লওঁ। এতিয়া যাই আছোঁ বিয়া খাবাত গেলি। তো দেখাই আছোঁ আপোনালোকক বঢ়িয়াকৈ। ৰঙিয়া কলেজ চান আহি পালোঁ, এইফালে ৰঙিয়া কলেজ, এইফালে কৰণহঁতৰ ঘৰ, কৰণকো একেবাৰে লৈ যাওঁ, সি কিবা কিনিবা ধৰিছে তাতে। তো যাই আছোঁ এতিয়া বিয়া ঘৰত গেলি, আৰু ক'ৰবাত যাব পাৰোঁ বিয়াৰ পিছত। তো দেখাই আছোঁ আপোনালোকক, চাই যাওক ভালকৈ চাব তাক। আজি এনেই নৰ্মেল আৰু ব্লগ এটা বনাইছোঁ, বিয়া বুলি লগৰ ছোৱালী বায়েকৰ বিয়া নে কি? ই আৰু চশমা মাৰি ইমান চালি লাভ নাই দেই, তই নাচাই কোনোতো। বিয়াৰ ঘৰ আহি পালোঁ আমি, মানে হিমাংশুক ৰখি আছোঁ। ই ক'ত বা আছে, ফোন মাৰি আছোঁ, ফোনো ধৰা নাই। গোটেইটা চলি লাজতে যাব পৰা নাই, কপিৰাইট লাগব, গান বাজি আছে গাইজ। তো কি হয় চাওঁ, এতিয়া ৰখি আছোঁ। মজা বিয়া আহি পালোঁ, বিয়াত আহি পালোঁ, ৰখি আছোঁ টাউনত। তো গাইজ হিমাংশু নাই, এতিয়া হিমাংশু বোলে গা ধুবা গেছি। বিয়া আহি পালে যাই আছোঁ আৰু ভিতৰত গেলি। কি শ্ৰীটেঙৰ তহঁতৰ কিবা এটা হ'ল বোলে, কি হ'ল কি হ'ল তহঁতৰ লগত? কিবা এটা হৈছে বোলে আমাৰ লগত নহয়, ই মানে স্থান এটা দিছে এনেকৈ পুৰা হেৰি সাৰ কৰি মুটাই দিছে। কি ক'বা আৰু হৈ গ'ল আৰু দে আৰু গাইজ। আধাৰ কাৰ্ড কেইখন হ'লেও আনিব লাগিছিল, লাইচেঞ্চ নহ'লেও। আমাক এতিয়া ঘৰত সোমাব দিছে, নতুনকৈ এইটো ঘৰ বনাই আছে বঢ়িয়াকৈ। তো আমাক ইয়াতে বহিব দিছে এতিয়া। আমাক মানে চোতালত বহিব খুজিছিলোঁ, কিন্তু আমাক অলপ ভিআইপি ট্ৰিটমেণ্ট দিছে। আমাক অলপ ভিআইপি ট্ৰিটমেণ্ট দিছে, কেনেকুৱা কৰিবা আমাক অলপ ভিআইপি ট্ৰিটমেণ্ট দিছে, নতুন ঘৰত বহিব দিছে। আমি তাৰমানে ভিআইপি মানুহ, আৰু আমি একদিনীয়াকে কাজত আছো, আমি এনেকুৱা নাচি আছো। আমাৰ এইগিলা লগৰ ছোৱালী বিয়া কেনেকৈ কৰিম? আমি লগৰ ছোৱালী বায়েকৰ বিয়াতে আমি ইমান এনজয় কৰিছো, আৰু লগৰ ছোৱালী বিয়া হ'লে কেনেকুৱা আমি এনজয় কৰিম? লগৰ ছোৱালী বিয়া হ'লে পাগলা হৈ যাম আমি। কিবা এটা কৈ দিয়া, এনে কিবা এটা ভাল লাগছে। কৰণ কেনেকুৱা লাগছে আহিবলৈ? মোৰ বিয়া নদীৰ মাজত বিয়া পাতিম বঢ়িয়াকে, জীৱানকে বনাম, চব থাকবো তাতে এভেইলেবল। মই নমস্কাৰটো দিলো, সৰু ছোৱালী নাজানে। তুমি আৰু শংকৰদেৱত পঢ়া ছোৱালী, কেনেকুৱা নিয়ম আছে? আবার বিয়া ই গান লগাব আহিছে ইয়াতে, এই অৱস্থা তোৰ নীলাজ, এই স্বভাৱ তোৰ। কি কবি হিমাংশু? তই কিবা এটা দৰাৰ ভায়েক বুলি কিবা এটা কৈ দি। দৰা কইনা এটা দৰা ঘৰ ক'ত? হাজো যাবি ৰাতি? বঢ়িয়া বঢ়িয়া। অলপ বিয়া ঘৰৰ পৰা ওলাই আহি পেলাই চবে ফটো চটো উঠি আছো বঢ়িয়াকে, চব চলি। এই সেন্দৰে ফটো উঠাৰ কাৰণে ইমান হেৰি হাল্লা, এই স্বভাৱ, এই চাই এই অৱস্থা দুৰো ফটো উঠাৰ কাৰণে। মোবাইল হৈছে মোৰ, এনে উঠে ফটো। সেইকাৰণে মোৰ নিচিনা দামী মোবাইল কিনিব নালাগে গাইছ, সেইকাৰণে মোৰ নিচিনা দামী মোবাইল কিনিব দিব লগা হ'ল। অংকুৰ বিচাৰত দিব লগা হ'ল মোবাইল, হিচাপ আছে বাইকখনো জনাই ইমান বা। গাইছ ভাতটো খাই লওঁ বঢ়িয়াকৈ, লগ পাই আছোঁ পিছত। বিয়াৰ পৰা উলিয়াই দিলোঁ অংকুৰ আৰু মই, মানৱ আৰু অনলো আহিছে এনেকৈ। তো এতিয়া অলপ ফুৰি আহোঁ, গুৱাহাটী যাওঁ, দেখাই আছোঁ আপোনালোকক। বাকী এইটো ভিডিঅ' একদম নৰ্মেল ভিডিঅ' আছে, বহুত নৰ্মেলেই আহিছে বাৰু। এনে দেখালোঁ আৰু বহুত দিন ব্লগ চব দিয়া নাছিলোঁ, সেনেকুৱা ধৰণৰ কথা আৰু। আহি এতিয়া আমি
চাৰ্চে পালোঁ চাৰ্চত দেখি অলপ ফুৰিব আহিলোঁ একেলগে অনলকো ইয়াতে নামি থৈ যাওঁ মধুকুছিত তাৰ ঘৰ তো সেনেকৈ ফুৰিব আহিলোঁ আৰু অলপমান বিয়া ঘৰৰ পৰা কি কৰিম আৰু ডাইৰেক্ট পৰীক্ষা চৰীক্ষা যিহেতুকে শেষ হৈছে সেইকাৰণে অলপ ফুৰি ফুৰি আছোঁ এখনতে গাইজ পঢ়িছিলোঁ তাক আমি মোটামুটি 13 বছৰ পঢ়িছোঁ গাইজ ইয়াতে তাৰ নাৰ্চাৰীৰ পৰাই পঢ়িছোঁ ৰে তো সেয়ে আৰু ভাল লাগে মেমৰিজ গিলা দেখা পালি আগৰ কথা মনত পৰে মিছ কৰোঁ ইয়াতে অনলহঁতৰ ঘৰত আহিলোঁ ইয়াতে এখন মধুকুছিত দলংখন তো ইয়াৰ পৰাই অনলক বিদায় দিলোঁ এতিয়া মানৱো এনেকৈ চিধাই যাব আমি ভিতৰে দি এনেকৈ যাম তো মানৱ যাবা কালি লগ পাম কালি লগ পাম অঁ বাই দে যা দেখছি গাইছ এই চলিৰ উৎপত কি ক'বা এই চলিৰ উৎপত মাৰা যাব ৰ'বা অলপ আগত লাগি যাই থাকোঁ এই চলিৰ উৎপত মোৱা ভাই সঠিককৈ মোৰ গাড়ীৰ তলত নাযায় মানে ওপৰত নাযায় দে আৰু গাইছ দে আৰু দে মই ঘৰলৈ যাই থাকোঁ ঘৰত যাই এইটো ঠিক কৰোঁ আৰু ডাইৰেক্টকৈ যাব আৰু টাটা টাটা দে কালি আহিবা